মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। আজি যেহেতু বিশ্বকৰ্মা দেৱতাৰ দিন হিচাপে আমি পূজা কৰোঁ, অৰ্থাৎ বিশ্বকৰ্মা দেৱতাক যেহেতু আমি নিৰ্মাণ কাৰ্যৰ দেৱতা ৰূপে আমি পূজা কৰোঁ, গতিকে আজি মই এই ভিডিঅ'টোৰ দ্বাৰা তোমালোকক পৃথিৱীত নিৰ্মাণ হোৱা এটা উল্লেখযোগ্য নিৰ্মাণ কাৰ্যৰ বিষয়ে তোমালোকক জনাব গৈ আছোঁ। এই নিৰ্মাণ কাৰ্যটোত এটা আহিলা স্থাপন কৰা হৈছে আৰু এই আহিলাটো স্থাপন হৈছে আইচলেণ্ডত। আহিলাটো বনাইছে ছুইজাৰলেণ্ডৰ ক্লাইমৱৰ্কছ আৰু আইচলেণ্ডৰ কাৰ্ভ ফিক্স নামৰ দুটা কোম্পানীয়ে। আৰু এই নিৰ্মাণ কাৰ্যটোৰ সম্পূৰ্ণ নামকৰণটো কৰা হৈছে উৰ্কা, যাক আইচলেণ্ডৰ ভাষাত এনাৰ্জি বুলি কোৱা হয়। এই আহিলাটোৰ মূল কাম হ'ল ই প্ৰথমে বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইড গেছসমূহ সি শোষণ কৰিব, পিছত সেই শোষণ কৰা কাৰ্বন ডাই অক্সাইড গেছসমূহ সি মাটিৰ তললৈ নি মাটিত থকা কিছুমান আগ্নেয়শিলৰ লগত ৰাসায়নিক বিক্ৰিয়া কৰি পেলাই সেই কাৰ্বন ডাই অক্সাইড গেছসমূহ কিছুমান প্ৰয়োজনীয় উপাদানলৈ পৰিৱৰ্তন কৰিব। এই আহিলাটোৱে বছৰত প্ৰায় 4,000 টন কাৰ্বন ডাই অক্সাইড গেছ এনেকৈ পৰিশোধন কৰিব বুলি কোৱা গৈছে। যদি পৃথিৱীৰ প্ৰতিখন দেশতে এনেকুৱা ধৰণৰ কিছুমান কাৰ্য যদি স্থাপন হয়, তেন্তে নিশ্চয় পৃথিৱীৰ যিটো বায়ুমণ্ডলৰ যিটো প্ৰদূষণ, সেই প্ৰদূষণটো লাহে লাহে হয়তো কমিব।